মই বাহিৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। বৰ্তমান আম গছৰ পুলি কেইটামান লগাম বুলি ভাবিছোঁ। আহকচোন আপোনাৰ মোৰ লগতে কেনেকৈ পুলিকেইটা ৰোৱা হয় চাওঁ। আহক আপোনালোকে মোৰ লগতে কেনেকৈ ৰুমকৈ দেখাম বোলো। ৰ'ব ভিডিঅ'টো এৰি থৈ নাযাব। ভিডিঅ'টো শেষলৈকে চাব। স্পীড কৰিছোঁ বুলি ভিডিঅ'টো এৰি থৈ গুচি নাযাব। ভিডিঅ'টো শেষ নাই হোৱা, আৰু আছে। ৰ'ব অলপ চাই থৈ যাওক। এইকেইটাকে পুলি ৰুইছোঁ মই বৰ্তমান আম গছৰ পুলিকে লগাই দিছোঁ। এটা চবতে এইটো আৰু ৰুইছোঁ, দেখাম বোলো। কি কৰিম আৰু বাৰীতে পুলি লগাই আছোঁ। এতিয়া আম গছৰ পুলিকে ৰুই দিছোঁ। এটা এইটো ৰুইছোঁ, এইফালে ৰুইছোঁ। এইটো মধুৰি এটা ৰুইছোঁ, মধুৰি হৈছে। এইজোপা এইফালে মধুৰি গছ হৈ আছে। এটা জোপা ৰুইছোঁ, এইটো পাত মেলিছে। এইটো এইফালেও ৰুলোঁ আৰু এইজোপা ৰুইছোঁ, সেইজোপা ৰুইছোঁ। বৰ্তমান পুলি ৰোৱা এতিয়া হৈ গৈছে। বৰ্তমান এতিয়া যাওঁ আমি খৰি কেইটামান ফালিবলগীয়া আছে। খৰিকেইটা ফালি লওঁ। আহকচোন চাওঁ, খৰি কেইটামান ফালোগৈ মই। খৰিকেইটা ফালি লওঁ। ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পাম।